আপোনালোকৰ মন পছন্দৰ মোবাইল ফোনটো একদম কমটি দামত লৈ যাব পাৰিব। 3000 টকাৰ পৰা ষ্টাৰ্টিং আছে আপোনালোকৰ আইফোনৰ পৰা ইত্যাদি কৰি ৰিয়েলমি, প'ক', ভিভ', অপো, আপোনাৰ যি মোবাইল লাগে আপোনাক সকলোখিনি মোবাইল আপোনাৰ মন পছন্দ কৰি লৈ যাব একদম ষ্টাৰ্টিং প্ৰাইচ 3000 পৰা ষ্টাৰ্টিং। নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ। বহুত দিনৰ মূৰত ভিডিঅ' বনোৱা নাছিলোঁ, আজি বনালোঁ। ভিডিঅ' বনোৱা মেইন কাৰণটো হৈছে আমাৰ এইপিনে কাষ্টমাৰ দেখিছে নহয়, আমাৰ এইপিনে আহিছে জানে বাইদেউ উবৈ আহিছে, মোবাইল ল'বলৈ আহিছে। যিহেতু মই বৰ্তমান উপস্থিত আছোঁ চৰাইদেউ মোবাইল জোন। বৰ্তমান ক'ত আছে আপোনালোকে সকলোৱে গম পাইছে। চৰাইদেউ মোবাইল জোনত বৰ্তমান বহুত ধামাকা অফাৰ দি আছে, স্পেচিয়েল পূজা অফাৰ দি আছে। সেইকাৰণে আহিলোঁ, ঘৰৰ ওচৰৰ কাষ্টমাৰ লৈ আহি এটা মোবাইল ল'লে। কি মোবাইল ল'লে পাই যাব? এইপিনে মোবাইল লৈছে, একদম পুৰা ধুনীয়াকৈ মোবাইল লৈছে। আৰু আমাৰ এইপিনে মোবাইলৰ আছে আমাৰ দাদা আছে, দাদাৰ পৰা জানি দুৰ্গা পূজা স্পেচিয়েল কি চলি আছে আৰু কিমানৰ পৰা কিমানলৈকে মোবাইল বৰ্তমান আছে আপোনালোকক ময়ো জানিম আৰু জনাৰ লগতে আপোনালোকো জনাম। স্বাগতম জনাম দাদা। আপোনালোকৰ এতিয়া ইয়াত বৰ্তমান দুৰ্গা পূজা কিবা অফাৰ চলি আছে, কি চলি আছে, কেনেকুৱা আছে আৰু কি মোবাইল আছে, কিমান প্ৰাইচ জানিব, কিমানৰ পৰা কিমানটো প্ৰাইচ চলি আছে আৰু কেনেকুৱা মানে কি গিফ্ট দিছে, কৈছে গিফ্ট দি আছে, কেনেকুৱা কি অলপ জনাই দিয়কচোন। দুৰ্গা পূজা অফাৰ খুব ধুনীয়া এটা আমাৰ মানে প্ৰতিটো মোবাইলৰ লগত 4G হওক 5G হওক আইফোন হওক প্ৰতিটো মোবাইলৰ এটা গিফ্ট আমি স্পেচিয়েল গিফ্ট ৰাখিছোঁ দুৰ্গা পূজাৰ কাৰণে। আৰু আমাৰ 3000 পৰা মোবাইল পাই যাব 4G মোবাইল। মানে কি আপোনাৰ একদম কম মানে 3000 টকাৰ পৰা ন? 3000 টকা হ'ব। আৰু আপোনাৰ আইফোনবিলাক আপোনাৰ কিমানৰ পৰা ষ্টাৰ্টিং? 7000 পৰা ষ্টাৰ্ট হৈ গৈছে। 7000 পৰা ন? হয়। বাকী আপোনাৰ আছে 5G। এই আপোনালোকক মই দেখুৱাই আছোঁ, আপোনালোক ধুনীয়াকৈ দেখুৱাইছোঁ। এইপিনে আপোনালোকৰ চব মোবাইলখিনি দেখুৱাই দিছোঁ একদম। এইপিনে আৰামত এইখিনি আইফোন ধুনীয়াকৈ লাইন লাগি আছে। আৰু মই দাদাহঁতৰ চৰাইদেউ আপোনাৰ মোবাইল জোনৰ কণ্টেক্ট নম্বৰ দিছোঁ, আপোনালোকে যে স্পেচিয়েল দুৰ্গা পূজা বুলি আপুনি ল'ব পাৰে। আৰু অফাৰ আপোনাৰ লগত যিটো গিফ্ট দি আছে কিমান দিন এইটো অফাৰ চলি থাকিব আপোনালোকৰ? পূজালৈকে থাকিব। আকৌ পূজালৈকে থাকিব। এইপিনে আপোনালোকৰ মোবাইলখিনি আপোনালোকক দেখাই দিছোঁ, এইখিনি ভালদৰে চাই লওক। আৰু স্পেচিয়েল সুন্দৰ সুন্দৰ মোবাইল আছে, আইফোন চব আৰামত আছে। এইবিলাক দুৰ্গা পূজা স্পেচিয়েল অফাৰ এইপিনে চাই লওক, লৈ যাব পাৰে। আৰু এইপিনে চব একদম পূৰা গিফ্ট এইপিনে থাক লাগি আছে। এইপিনে আৰু এইপিনে দেখিছে গিফ্ট পূৰা এইবোৰ গিফ্ট পূৰা কাৰ্টনৰ পৰা পেকিং। আৰু আপোনালোকক দেখাই দিছোঁ দোকানখনৰ নামটো হৈছে চৰাইদেউ মোবাইল জোন। তেওঁলোকৰ ইনষ্টাগ্ৰামৰ আইডিটো মই লিংক দি দিছোঁ, আপোনালোকে চাব পাৰে। চাই আপোনালোকে ফ'ল' কৰি ল'ব পাৰিব। আৰু তেওঁলোকৰ বহুতো ধুনীয়া আকৰ্ষণীয় অফাৰসমূহ দি থাকে। অফাৰসমূহ পাবৰ কাৰণে আপোনালোকে তেওঁলোকৰ চৰাইদেউ মোবাইল জোন ইনষ্টাগ্ৰামটো মানে ফ'ল' কৰি ল'ব। আৰু তেতিয়া আপোনাৰ কি কি মোবাইল আহিছে, নতুন নতুন মোবাইল আহিলে তেওঁলোকে আপডেট দি থাকে, ধুনীয়া ধুনীয়া এইবিলাক মোবাইলবিলাক আপডেট দি থাকে। এইবিলাকৰ আপোনালোকে এবাৰ ভিজিট কৰি চাব। আপোনালোকক মই মেইন লোকেশ্যনটো কৈ দিছোঁ, সোণাৰী টাউনৰ যিটো SBI বেংক আছে, SBI ৰোডতে আছে। মানে বেংকলৈ আহিলে অকল দেখিবই ৰাইট চাইডে এখন বেনাৰ মৰা আছে চৰাইদেউ মোবাইল জোন, তাত আহিব। আহি পিনে এবাৰ আপোনালোকে ভিজিট কৰিব। ভিজিট কৰি আপোনালোকৰ মন পচন্দৰ মোবাইল এটা একদম কম মূল্যত লৈ যাব পাৰিব। 3000 টকাৰ পৰা ষ্টাৰ্টিং কৰিছে। আপোনালোকে এবছৰ ৱাৰেণ্টি আছে, 2 বছৰ ৱাৰেণ্টি আছে, গেৰাণ্টিও আছে। আমাৰ এইপিনে বাইদেউসকল ল'লে আপোনালোক আকৌ দেখুৱাই চৰাইদেউ মোবাইল জোন। আমাৰ যিহেতু মোৰ লগত কাষ্টমাৰ গৈছিলে, আমাৰ গাঁৱৰে বাইদেউগৰাকী গৈছিলে, তেওঁ মোবাইল লগত এটা গিফ্ট দিছে। মোবাইলটো লৈ মেলি তেওঁ সোমোৱাই লৈ আৰু এতিয়া আমি মোবাইলো ল'লোঁ, লৈ মেলি যাওঁগৈ। আপোনালোকেও ভিডিঅ' যদি পাৰে শ্বেয়াৰ কৰি দিব, যিমান পাৰে শ্বেয়াৰ কৰি দিব। মোবাইল লৈ লৈছে আৰু সোমোৱাই দিছে আমাৰ দাদাজনে, পেকিং কৰি মেলি হৈ গ'ল।